তো হেল্ল' গাইজ বহুতে মোক প্ৰশ্ন কৰি আছিল যে তুমজাং গিলি কিমান পইচা দৰকাৰ তো 2000 টকাৰ হৈ যাব এক ৰাতি যদি থাকা বাছ এইখিনি হৈ গেল এতিয়া বস্তুটো তই কেনকে যাবি কেনকে প্ৰচেছিংটো কেনকে পইচাখিনি যদি কিমান যায় মাত্ৰ চাব আহিছা তো ইয়াতে এণ্ড কৰি দিব পাৰা তহঁতে তাৰপিছত যায় নেকি এক্সপিৰিয়েঞ্চটো কেনকে আছিল মোৰ শুনব বিচাৰছা তহঁতে চাই থাক বিন্দাছ চাই থাক ভিডিঅ'টো একদম গাইজ অতীত কালৰ পৰা আৰম্ভ কৰক মোৰ ঘৰ ওদালগুৰিৰ পৰা মই আমাৰ গাঁৱৰে বেটেৰী গাড়ীৰ লগত গিলো আমাৰ লোককেইজন মানে আমি টোটেল আছিলোঁ 13 জন তো 13 জনে সব ওদালগুৰিৰে আছিল আমাৰ গাঁৱৰে আছিল হা ইয়াৰ পৰা গুৱাহাটীত লাগিন গিলো আমি ইয়াৰ পৰা গুৱাহাটীত গিলো গুৱাহাটীত পালোগে আমি 7টা মানত চাগে দেই ৰাতি 7টা মানত তাৰ 7টা মানত বা 8টা মানত আমি ভাত খালো তাতে আমাৰ ৰাতি ট্ৰেইন আছিল মাহুৰত লাগিন গুৱাহাটী পল্টনৰ পৰা আমি কিবা লৈছো স্লিপাৰ লৈছো 197 কে পৰছে এজনৰ 13 জন আমি টোটেল হা তাৰপিছত স্লিপাৰত গলো বহিলো তাৰপিছত এতিয়া যদি কাইবা ঠাণ্ডা দিন গেছা কম্বল চম্বল লৈ যাবি গৰম দিনত কি কৰিব লাগে মই নাজানো মুঠতে মোক কামুৰছিল দে আমাৰ মোক কামুৰব ৰাতি যদি কম্বল উৰা স্বভাৱ আছে তোনৰ অভ্যাস আছে তো কম্বল এখন লৈ যাবি বাট বেগত ইমান বস্তু নিনবি তোনে হা বেগটো প্ৰথম কথা মেইন বেগটো চা বেগটো নিবি হা অলপ পাতলা বস্তু নিবি কাপোৰ যদি দামাকে বস্তু নিয়া এই পাহাৰত ট্ৰেকিং কৰংকে অৱস্থা বেয়া হৈ যাব আৰু ট্ৰেকিং কৰংকে জোতা গ্ৰিপ লাগা লৈ যাবি নহলে পস্তাবে বাৰিষা যদি যাৱা গ্ৰিপ লাগা লাগবই তাতে কাৰণ মাটি যে অলপ খাতৰা আছে জঙা আছে মই নকং যে বেলেগ ক্ৰিয়েটৰ নিচিনা কষ্ট নহয় কিব নহয় কষ্ট কৰিলেহে ফল পাবি কষ্ট হুচিল আমাৰো পানী বটল খাই থাকিবি নহয় পানী খাই থাকিলেহে ডিহাইড্ৰেটেড থাকবি না ডিহাইড্ৰেটেড না কি কয় মই ইংলিছ কৈ দিলোঁ আৰু মুখৰ পৰা লাগে এইটো এইবিলাক বাদ দে তাৰপিছত মাহুৰ ষ্টেচনত লাগিন পালোগে আমি ৰাতিপুৱা 7টা মানত পাইগে মাহুৰ ষ্টেচন এইটো ইয়াতে ট্ৰেইনতে থাকলো আৰু না মাহুৰ ষ্টেচনত নামলো মাহুৰ ষ্টেচনৰ পৰা অটো ললো অটো আমাক 700 কে লৈছিল তন্দে বা কোন সময়ত যাৱা দাম বাঢ়িবও পাৰে কমবও পাৰে নকমে এইটো জানো বাঢ়িবও পাৰে মই সেইটো না সেইটো বাদ দে এখন অটোত কমে কেজন নে টোটেল ড্ৰাইভাৰটোৰ লগত আমাৰ 7 জন আছিল 7 জন উঠি ললো আমি তাৰপিছত পাৰ পাৰ্সন 100 কে কিবা এটাত হৈ যায় আৰু না অটোটো হি একদম ফাৰ্ষ্ট যোনখিনি নেকি পইচা লয় পাৰ হেড 200 টকা না কিমান মানুহ এন্ট্ৰি ফিজ আৰু না সেইখিনি নামাই দিব তাৰ পৰা তই ষ্টিক লুবি বেলেগৰ নিচিনা ষ্টিক ননাকে নাযাবি কাইবা ষ্টিক ননাকে গিছিলা এই আমি বেলেগ দেখাছিলো ষ্টিক নামংকেহে ষ্টিকটো লাগে উঠুংকে ইমান প্ৰয়োজন নাই নামংকে নহলি বিল্টি যাবি তলত সেইকাৰণে ষ্টিকটো লুবি মই চিধা উঠাই কম মই অলপ তেৰা বিঘা কয়লা ভাল নাপাং তাত যদি যাৱা মাল চাল খালি দাম বাঢ়িব দাম অলপমান যাব আৰু না মই মাল নাখাকে 1500 বা 2000 যাব বুলি কৈ আছো মাল যদি খাৱা ইয়াতে আমাৰ ইয়াত থাকি নৰ্মেলত থাকি তাতে অলপ দাম হয় উপৰত যদি কিনা এই তুমজাং ভিলেজ তাতে তোৰ ডাবল ৰেট হোৱা নিচিনা হৈ যাব কাৰণ এক্সট্ৰা তোৰ 100 বা 200 টকা যাই পেলাই ইটো হলি শুনিল যদি তোৰ যদি খাব ইচ্ছা ৰাস্তা খাই নাযাবি ডাইৰেক্ট মাহুৰ ষ্টেচনত নামি কিনে অটোৱালাক কবি যে মাৰ্কেটৰ লৈ বল সি মাৰ্কেটৰ লৈ যাব মাৰ্কেটৰ পৰা তই বজাৰ কৰি লবি তনে মাল লোৱা না আলু লোৱা না কি লোৱা বাস লৈ লবি আৰু যদি তন্দে যদি ৰাতি থাকা প্লেনিং কৰছা তন্দে সিদ্ধ ভিলেজত যাবি ডাইৰেক্ট পিকত নুঠবি নহলি হাৱা টাইট হৈ যাব তন্দৰ আমাৰ নিচিনা ভিলেজত যাবি অলপ ৰেষ্ট লবি ওই সানসেট চাব লাগিন অলপমান টাইমত সানসেট আমাৰ ইয়াৰ নিচিনা সানসেট নহয় তাতে মানে অলপমান সোনকালে যাবি ধৰি ল যাবি আৰু 3টা মানত তাতে পাহাৰ উঠুংকে কষ্ট হয় না গিলিয়ে হল তনে নিজৰ এই অলপমান টাইম থাকে না সবৰে নিজৰ জানে বুজি পায় পাছ গিলিয়ে হল তনে অলপ সোনকালেকে যাবি তিতহে সানসেটটো ভালকে দেখা পাবি ইটা মই তনক কৈ আছো টেন্টত কিমান লয় এফলে হোমষ্টেত কিমান লয় চা ভালকে শুন কথাটো হোমষ্টেত পাৰ হেড 1000 কে লয় হেন্দে মানে কৈ আৰু না বাৰ্গেনিং কৰি কিনে অলপ কমাব পাৰবি তাৰপিছত টেন্টত যদি থাকা এক ৰাতিত 250 খাওয়া লোৱা 250 লোৱা নহয় খাওয়া মানে খাংকে 250 থাকংকে 250 টেন্টত থাকলি খাওয়া লোৱা 500 টকা এক ৰাতিত যায় তাৰপিছত যদি তনে হোমষ্টে ল'ব খুজিছে পাৰ হেড 1000 কৰিব তাৰপিছত হেফলে খাওয়া লোৱা হেতই বনাই খাং বুলিও পাৰবি হেন্দে নিজে খুৰি দিব কিন্তু কেৰাহী তই নিজে হেন্দৰ পৰা ভাড়াত ল'ব লাগব কেৰাহী আৰু খুৰি দিব 1000 টকা তনে কি কোনটো ভাল বুলি ভাবা আৰু হোমষ্টেত অলপমান পুরা কাঠৰ না ঘৰটো তো গৰম লাগি থাকে ঠাণ্ডা দিনত ভালে হয় বাট টেন্টত থাকং কি এনজয়টো ল'ব পাৰা কাৰণ হোমষ্টেত ঘৰ নিচিনাই লাগে না টেন্টতো থাকব পাৰা তন্দৰ ইচ্ছা যেনকে থাকা তন্দৰ ইচ্ছা সেইটো মই একো ক'ব নাজান তাৰপিছত বাস এইখিনি হৈ গেল তো তুমজাং ভিলেজত কাৰেণ্টৰ ব্যৱস্থা নাই সবে পাৱাৰ বেংক এটা লৈ যাবি যদি আইফোনতো তো চাৰ্জে নাথাকব মইতো খাটাং কথা ভিডিঅ' বনালি এফালে ৰিল ফটো বনালি কাৰেণ্টটো নহয় কি কয় চাৰ্জটো নাথাকব পাৱাৰ বেংক লৈ গিলে হ'ল নেট জিঅ' অলপমান পাব অলপমান এয়াৰটেল পাই না নাপায় মই এইটো নাজানো কাৰণ মোৰ এয়াৰটেল চিম নাছিল জিঅ' তই ফোন মাৰিব পাৰিবি আৰু না
থাকি মজা লাগে দেই সিহঁতৰ তই যদি ভালকৈ মাত দিয়া মাত দিব তই যদি ঘমণ্ড হৈ কেনে অলপ খং উঠি কিনে মাত দিয়া তোকো মাত দিব খং উঠি কিনে সেনেকৈ আৰু যেনেকৈ কৰিবি তেনেকৈ কৰিব বাছ এইখিনিয়ে আৰু পিছদিনাখন ঘূৰি অহাখিনি এই তুমজাং ভিলেজৰ মাৰা ছানৰাইজ ছানছেট চাৱাৰ পিছত ছানৰাইজটো ইমান ভাল নাপালোঁ মই ছানছেটটো ভাল পালোঁ ছানৰাইজ ছানছেট চাৱাৰ পিছত খোজকাঢ়ি আহি কিনে অ'টো ড্ৰাইভাৰকেইটাৰ নম্বৰ লৈ থৈ দিবি কাৰণ সিহঁতকে ফোন মাৰবি সিহঁতে নিব আহিব তহঁতক বিন্দাছ সিহঁতে চব টাইম চাইম ক'ব তহঁতক চব ক'ব সিহঁতে মই যিখিনি বঢ়িয়াকৈ কৈছোঁ না তাত যাই কিনে অ'টো ড্ৰাইভাৰকেইটাই তহঁতক বঢ়িয়াকৈ বুজাই দিব মইতো যিখিনি মোৰ নলেজ যিখিনি মোৰ মাথাত আছে সেইখিনিয়ে কৈছোঁ মই পাহৰি গ'লোঁ আধা কথাটো পাহৰি গ'লোঁ বাট এনজয় কৰিলোঁ মোৰ ব্লগকেইটা চাবি দেই গাইছ ভাল লাগিলে লাইক মাৰবি নতুনকৈ যদি আহিছা চেনেলটো ছাবস্ক্ৰাইব মাৰবি লাইক মাৰবি কি কৰা কৰবি আৰু নতুনকৈ যদি আহিছাহে দেই ইটো লাষ্টত লাগিন যাই চাইছি থেংক ইউ মনৰ পৰা থেংক ইউ দিলছে থেংক ইউ অলপমান ধেমালি কৰি দিলোঁ অ'কে গাইছ বাই নেক্সট বাই বেলেগ এটা ভিডিঅ'ত আৰু একবাৰ ক'ৰবাত যদি ঘূৰিব যাওঁ আৰু এনেকৈ ট্ৰিপৰ মই এটা ধুনীয়া চাই ভিডিঅ' এটা বনাই দিম ফাৰ্ষ্টতে মই টাৱাং গৈছিলোঁ টাৱাঙৰতো মই এক্সপিৰিয়েঞ্চটো মানে ক'বই নোৱাৰিলোঁ কেনেকৈ হ'ল কেনেকৈ কাৰণ ফাৰ্ষ্ট টাইম গৈছিলোঁ না ইয়াত ছেকেণ্ড টাইম অলপমান মাথাত আহিছে ছেকেণ্ড টাইমটো থাৰ্ড টাইমটো আৰু ভাল হ'ব থাৰ্ড টাইম তহঁতক গাজা ভিডিঅ' বনাই দেখাম দে গাইছ তহঁতক ষ্টে টিউন বাই গুড নাইট